मुर्मू रुबिन हासदा दनं कसुगाव बियाबनि मालभोग आदिवासी गामियाव 300निबो बांसिन इउपिपिएल आरो बिजेपिनि मावथिफोरा बिपिएफ दलाव हाबदों। बिटिसिनि दनं कसुगाव काउन्सिल बियाबनि मालभोग आदिवासी गामियाव बिपिएफ दलनि मोनसे हाबनाय मेल खुंनाय जायो। बे मेलाव इउपिपिएल आरो बिजेपिनि सा 300निबो बांसिन दैदेनगिरि मावथिफोरा बिपिएफ दलाव हाबदों। दलनि दैदेनगिरि मावथिफोरखौ बिपिएफ दलनि एमएलए रबिराम नार्जारिया बरायदों। एमएलए नार्जारिया खौरां बिजोंनि सिगाङाव बुङोदि बिटिसि ओनसोलाव सावस्रि आरो सोलोंथाइ बायदि बिथिंफोराव मोनसेबो बिफानाव जौगानाय जायाखै। सुबुंफोरा बिटिसिआव फिन खेबसेबाव हाग्रामा महिलारिनि सरकार लुबैदों। हाबनाय हाबाफारिनि उनाव नार्जारि एमएलए बिथाङा तामुलपुर प्राइमारि कमिटिनि समायखिरा लानाय हाबाफारियावबो बाहागो लादोंमोन। আমার কচুগাঁও ব্লক বিপিএফৰ অধীনস্থ আমাৰ মালভোগ সান্তাল বস্তি যিটো আছে এইখন গাঁৱৰ ৰাইজে ক'বলৈ গ'লে 10-15 দিন ধৰি আমাৰ বিপিএফৰ লগত তেখেতসকলে নিজে যোগাযোগ কৰিছিলে। তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে আমাৰ বিপিএফ দলত যোগদান কৰি পেলাই বিপিএফৰ হৈ কাম কৰিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিলে। যোৱা দিনবিলাকত তেখেতসকলে গোটেইবিলাক ইউপিপিএলৰ লগত আছিল। এতিয়া ইউপিপিএল চৰকাৰে তেওঁলোকৰ ভোট লৈ চৰকাৰ গঠন কৰাৰ পাছত তেওঁলোকৰ যেটো সমস্যা এই গাঁওখনৰ ৰাইজে ভুক্তভোগী হোৱা যিসকল ৰাইজ আছে তেখেতসকলে নিজৰ সমস্যাটো সমাধান কৰি লোৱাৰ বেলেকাত আজিলৈকে পূৰণ কৰিব পৰা নাই। যেহেতু ইয়াৰ কাৰণে তেখেতসকলে বৰ্তমানৰ চৰকাৰখনৰ ওপৰত মোহভংগ হৈছে, আস্থা বিশ্বাস হেৰুৱাইছে, যাৰ কাৰণে এই দলৰ চৰকাৰৰ পৰা একো আশা আৰু ৰাখিব নোৱাৰে বুলি তেওঁলোকে নিজৰ ইউপিপিএল দল য'ত নেকি তেখেতসকলে ইমান বছৰলৈকে থাকি পেলাই কাম কৰিছিলে সেই দলটো ত্যাগ কৰি বিপিএফ দলত সব মানে যিমান আছে এইখন গাঁৱৰ ৰাইজ দলে বলে আহি পেলাই যোগদান কৰিছে। আজিৰ পৰা ইয়াত বিপিএফৰ ঘাটি হৈ গ'ল। আজিৰ পৰা ইয়াত ইউপিপিএল বা অন্যান্য যিবিলাক বিজেপি টিজিপি দল তেওঁলোকৰ স্থান নোহোৱা হৈছে। বিপিএফৰ প্ৰতি তেখেতসকলে স্ট্ৰং আস্থা বিশ্বাস প্ৰকাশ কৰি পেলাই হাগ্ৰামা মহিলাই ডাঙৰীয়াদেৱৰ নেতৃত্বৰ প্ৰতি আস্থা বিশ্বাস ৰাখি বিপিএফ দলৰ হৈ কাম কৰিবৰ কাৰণে তেওঁলোকে ইতিমধ্যে সংকল্প লৈছে আৰু অনাগত দিনবিলাকত হাগ্ৰামা মহিলাৰীৰে চৰকাৰ বিটিচিত গৰাই আনি তেওঁলোকৰ গাঁৱৰ যিবিলাক সমস্যা তেখেতসকলৰ দাবী দাৱা পূৰণ কৰিবৰ কাৰণে কচুগাঁও বিটিচি সমষ্টিৰ কথা নহয়। ইউপিপিএল বা বিজেপি তেখেতসকলে যৌথভাৱে চৰকাৰ যেতিয়া বনাইছিলে আমি সকলোৱে আশা ৰাখিছিলো যিহেতু বিজেপি আৰু ইউপিপিএল দিছপুৰত একেলগে চৰকাৰ বনাইছে আৰু বিটিচিটো একেলগে বিজেপি ইউপিপিএল চৰকাৰ বনাইছে। গতিকে বিটিচি অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰিব পৰা এটা ভাল সুযোগ আহিছে, ভাল এটা দিন আহিছে বুলি আমি আশা কৰিছিলো যে আমাৰ অঞ্চলৰ সমস্যাবিলাক গোটেইখিনি সমাধান হ'ব বুলি, ৰাইজৰ আশা আকাংক্ষা গোটেইখিনি পূৰণ হ'ব, উন্নয়নৰ কাম কাজ একেবাৰে মানে খুব সুন্দৰকৈ চলিব বুলি আমি আশা ৰাখিছিলো। কিন্তু এতিয়া দেখা গ'ল যে আমাৰ 40টা বিটিচি সমষ্টিত আমাৰ ৰাইজে যিটো আশা কৰিছিলে উন্নয়নৰ কথা যিটো আমি বিটিচি চৰকাৰে কৰিব বুলি বিশ্বাস ৰাখিছিলো সেই আস্থা বিশ্বাসটো দলিচাত কৰিছে। বিটিচি চৰকাৰখনে একো কৰিব পৰা নাই, কত উন্নয়ন হোৱা নাই, ৰাইজৰ আশা আকাংক্ষা পূৰণ হোৱা নাই। অকল কচুগাঁৱৰ নহয়, কচুগাঁৱৰ বাদেও যিবিলাক 40টা সমষ্টি আছে গোটেইটো সমষ্টিতে আজি উন্নয়ন স্তব্ধ হৈছে। হাগ্ৰামা মহিলাই ডাঙৰীয়াদেৱৰ আমলত যিমানখিনি উন্নতি হৈছিল সেই উন্নতিৰ দৃশ্যহে আমি দেখা পাওঁ। কিন্তু বৰ্তমানৰ যিটো সন্মিলিত চৰকাৰ বিটিচি চলি আছে তেওঁলোকৰ আমলত একো উন্নয়ন হোৱা নাই। সেইটো ৰাইজে ক'ব, আমি ক'ব লগা বিষয় নহয়। আমাৰ সৰ্বসাধাৰণ যিবিলাক ৰাইজ আছে, সৰল সহজ যিবিলাক ৰাইজ আছে বিটিচি বাকী হিচাপে তেখেতসকলে আজি স্পষ্টভাৱে কয় যে আমাৰ ইউপিপিএল বা বিজেপি চৰকাৰৰ আমলত বিটিচিত এতিয়া উন্নতি শূন্য হৈছে। একো गणेश मार्डे हकीम मार्डे से भोट कोई जना हजू कान से नहल executive member Assam do swear in the name of God that and allegiance गसाइगावनिफ्राय दानसोरां बसुमतारिनि रिपर्ट NBT लाइव।